পোটাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম মানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ইংৰাজী প্ৰথম পাঠ হবিৰ দুটা প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1ৰ নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। কিছুমান ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ হবিৰ নামকৰণ কৰা। তাৰ উত্তৰত আমি পাইছোঁ দি ইনডোৰ এণ্ড আউটডোৰ হবিজ আৰ এজ বিলো। ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ হবিসমূহ তলত দিয়া ধৰণৰ। ইয়াত তোমালোকে দুটা বেলেগ অংশ দেখিছা। প্ৰথমটো হৈছে ইনডোৰ আৰু দ্বিতীয়টো আউটডোৰ। ইয়াত ইনডোৰ যিখিনি হবি আছে সেই হবিখিনি হৈছে 1 নম্বৰত কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ, মোহৰ আৰু মুদ্ৰা সংগ্ৰহকৰণ। 2 নম্বৰত লিচেনিং টু মিউজিক, সংগীত শুনা। 3 নম্বৰত ৰিডিং, পঢ়া। আৰু 4 নম্বৰত প্লেয়িং, খেলা এটচেট্ৰা, অৰ্থাৎ আৰু বহুতখিনি ইনডোৰ এক্টিভিটিছ আছে। এইবাৰ আউটডোৰ এক্টিভিটিছ বা আউটডোৰ হবিখিনি তোমালোকে চোৱা। 1 নম্বৰত গাৰ্ডেনিং, বাগিচাকৰণ। 2 নম্বৰত ট্ৰেভেলিং, ভ্ৰমণ কৰা। 3 নম্বৰত ছুইমিং, সাঁতোৰা। আৰু 4 নম্বৰত ফটোগ্ৰাফী, ফটো তোলা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ বাহিৰেও আৰু বহুতো আউটডোৰ আৰু ইনডোৰ এক্টিভিটিছ আমাৰ আছে। এইসমূহ তোমালোকে তালিকা কৰি হোমৱৰ্ক অৰ্থাৎ গৃহকাৰ্য হিচাপে বিদ্যালয়ৰ গ্ৰুপত আমালৈ পঠিয়াবা। ইয়াৰ পিছত তোমালোকৰ যিটো 1 নম্বৰ প্ৰশ্নৰ সেই প্ৰশ্নটো তোমালোকে চোৱা। ইয়াত কৈছে এভৰি মৰ্ণিং আই ৱাটাৰ দ্য প্লাণ্টছ এণ্ড ক্লিন দ্য বেডছ। হোৱাট ডাজ বেডছ মিন হিয়াৰ? প্ৰত্যেক ৰাতিপুৱা মই পুলিত পানী দিওঁ আৰু ৰোপণস্থলী পৰিষ্কাৰ কৰোঁ। বেডছ শব্দটোৱে ইয়াত কি বুজাইছে? এই প্ৰশ্নটোৰ উত্তৰত আমি পাওঁ বেডছ মিনছ হিয়াৰ এন এৰিয়া হুৱেৰ প্লাণ্টছ আৰ গ্ৰ'ন। ইয়াত বেডছ মানে এটুকুৰা অংশ বা মাটিৰ এডোখৰ অংশ য'ত গছপুলিবোৰ গজি উঠে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। আমি পৰৱৰ্তী ভিডিঅ'ত আমাৰ পাঠৰ যিখিনি থাকি যোৱা প্ৰশ্নোত্তৰ আছে সেইসমূহ আলোচনা কৰিম। ধন্যবাদ।